Sir, আপুনি ইয়াত আজি অহা বিষয়টো অলপ কৈ দিবচোন। আজি অহা বিষয়টো হৈছে 31st কাৰ্বি ইউথ ফেষ্টিভেল দুৱাৰবাদৰি কেচিয়া জুনৰ আজি ডলামাৰাত অনুষ্ঠিত হৈছে। কাৰ্বি হেমটোন এটা ইয়াত নৱেম্বৰত বাই ডিচেম্বৰ কাম ষ্টাৰ্ট on behalf of the Assam Legislative Assembly, I convey my greetings to Karbi Anglong for this 31st Karbi Youth Festival. God bless all my youth of Karbi Anglong. Good luck.